मोनसेयाव सामसे जायो नङा सामसे बे লোকৰ বিশেষকৈ এখন বজাৰৰ সৃষ্টি কৰাৰ কাৰণে আজি এক্সিবিশ্যন বা প্ৰদৰ্শনীখন পতা হৈছে। এতিয়া শ্ৰদ্ধা জনাইছোঁ তেওঁলোকে বহুত কষ্ট কৰি সাব ডিভিজন ৱাইজ বা আমি ব্লক ৱাইজ বা আমি ডিষ্ট্ৰিক্ট ৱাইজ প্ৰদৰ্শনী পাতিব লাগে আছিলে। গতিকে আমি তাৰে ভিতৰত এইটো আমি কৰিছোঁ। ইয়াত আমাৰ যিখিনি বেনিফিচিয়াৰী পাৰ্টিচিপেট কৰিছে তেওঁলোকে যিবিলাক প্ৰডাক্ট অসমৰ যিবিলাক ঘৰুৱাভাৱিবিলাকত আপোনালোকে আজ যিখিনি বাছে একবারে ডাঙর হবতো বিচারিব নালাগে, লাহে লাহে একবারে কোনো মানুহে ডাঙৰ নহয়। পাৰ্চেণ্ট এতিয়াও উভতাই দিয়া নাই। বেংকবিলাক কি হয়, বেংকবিলাক চলে কেনেকে? আমি বেংকত পইচা জমা থওঁ, আমি যি পইচা বেংকত জমা থওঁ সেই পইচাটোৱেই লোন হিচাপে মানুহক দিয়ে, যোনে বিজনেছ কৰিব খোজে তেওঁলোকক দিয়ে। লোনবিলাক যদি ঘূৰাই নিদিয়ে বেংকবোৰ চলিব কেনেকে? হয়নে? আৰু এটা কথা, বেংকৰ পৰা কোনোবাই 1 লাখ টকা লোন লৈছে, 1 লাখ টকা লোন 1 লাখ টকাটো লৈ যেনেকে আমাৰ ব্ৰহ্মচাৰে ক'লে যে তেখেতে 2 লাখ টকা লোন এটা লৈ দোকান এখন খুলিলে, দোকানখন খুলি উঠি দোকানৰ পৰা যিখিনি প্ৰফিট হ'ল সেইখিনিৰে লোনটো মাৰিলে। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে কি যে আমাৰ যিখিনি কোকৰাঝাৰৰ জিলাত যিখিনি শিল্পী আৰু উদ্যোগী আছে সেই উদ্যোগীসকলে যিবিলাক প্ৰডাক্ট যিবিলাক উৎপাদিত সামগ্ৰী সেইবিলাকৰ কাৰণে এখন যাতে আমাৰ থলুৱাভাৱে যাতে এখন বজাৰৰ সৃষ্টি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি এটা প্লেটফৰ্ম তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছোঁ। যোৱা বছৰো আমি ইয়াত একে জেগাতে আমি পাতিছিলোঁ আৰু এই বছৰো আমি ইয়াত পাতিছোঁ। যোৱা বছৰ আমি অলপ আমাৰ চেল কম হৈছিলে, আমি এইবাৰ আশা কৰিছোঁ তাতকৈ এই বছৰ আমি চেল বেছি পাম বুলি আশা কৰিছোঁ। কিমানজন আৰ্টিষ্ট আহিছে? এতিয়া আমাৰ ইয়াত 21টা ইউনিটে পাৰ্টিচিপেট কৰিছে আৰু এটা ইউনিট আহি আছে, তেওঁলোক ধুবুৰীত আছিলে, তেওঁলোকে আহোঁতে অকণমান দেৰি হৈছে, তেওঁ আহিলে 22টা। লোকেলি যিটো এক্সক্লুচিভ ইয়াত লোকেলি আমাৰ এক্সক্লুচিভ প্ৰডাক্ট বুলি ক'লে আমাৰ কোকৰাঝাৰ জিলাখন বিশেষকৈ আমাৰ চেৰিকালচাৰত আমি যথেষ্টখিনি উন্নত। আমাৰ ইয়াতে প্ৰায় 979 মেট্ৰিক টন আমাৰ এৰি উৎপন্ন হয়, যিটো অসমৰ 24% অফ দ্য টোটেল প্ৰডাকশ্যন। গতিকে সেই এৰিৰ ওপৰত যিবিলাক বেছ কৰি যিবিলাক ইউনিট ইয়াত হৈছে সেই ইউনিটবিলাকে আমি দেখিছোঁ তেওঁলোকে ইণ্টাৰনেশ্যনেল মাৰ্কেটত যথেষ্ট ৰেছপন্স পাইছে আৰু সেই প্ৰডাক্টবিলাক আমি আকৌ অলপ ওপৰত নিব পাৰোঁ তেওঁলোকে মই ভাবোঁ যে এই প্ৰডাক্টবিলাকে কোকৰাঝাৰত এটা নাম কঢ়িয়াই আনিব এটা সময়ত। থেংক ইউ।